Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাস 12 ৰ অসমীয়াৰ যেটো চিঠি পাঠটি আছে শিলভদ্ৰদেৱৰ দ্বাৰা লিখিত এই পাঠটিৰ আজি যিমান বিলাক অনুশীলনীৰ প্ৰশ্ন উত্তৰ আছে ইয়াৰ উপৰি ভিতৰুৱা যিখিনি ইম্পৰ্টেন্ট পৰীক্ষাত আহিব লগা যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আছে আজিৰ এই ক্লাছত প্ৰথমৰ পৰা শেষলৈ গোটেইখিনি আলোচনা কৰিম গতিকে তোমালোকে আজিৰ ক্লাছটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেন্ড কৰা আৰু মই তোমালোকৰ কাৰণে যিখিনি প্ৰশ্ন উত্তৰ লিখি আনিছো একদম শৰ্টকে তোমালোকৰ কাৰণে লিখি আনিছো যাতে তোমালোকে পৰীক্ষাত লিখিলে ফুল মাৰ্কস পোৱা আৰু এবাৰ পঢ়িলে যাতে মনত থাকে বস্তুখিনি গতিকে তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা চোৱা প্ৰথমে বিষয় জানিব লাগিব যে শিলভদ্ৰদেৱৰ চিঠি আৰু অন্যান্য গল্প এই সংকলনৰ পৰা কি কৰিছে আজি আমাৰ যেটো পাঠ হেতু তুলি অনা হৈছে এই বস্তুটো অকমান ইম্পৰ্টেন্ট যে চিঠি আৰু অন্যান্য গল্প এইখিনি বাৰু মই কোৱেশ্চনত এড কৰি দিছো তোমালোকৰ ইয়াৰ উপৰি শিলভদ্ৰৰ প্ৰকৃত নামটো বহুত ইম্পৰ্টেন্ট যে ৰেৱতী মোহন দত্ত চৌধুৰী ওকে আমি পাঠটোৰ মাজেৰে যাম কিন্তু আমি প্ৰথমে কি কৰো এই আহি প্ৰশ্ন অৰ্থাৎ অনুশীলনীৰ যিখিনি প্ৰশ্ন উত্তৰ আছে এইখিনি ফাৰ্ষ্টত আলোচনা কৰি লও চোৱা চোৱা অতি সম প্ৰশ্ন উত্তৰৰ প্ৰথম প্ৰশ্ন কি যে চিঠি গল্পটো শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে উত্তৰ 1994 চনৰ প্ৰকাশিত চিঠি আৰু অন্যান্য গল্প সংকলনৰ পৰা লোৱা হৈছে খচোৱা যে শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল উত্তৰ 1994 চনত মধুপুৰ বহুদূৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল গছোৱা যে কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল উত্তৰ প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল তদুপৰি বাগানত থকা সময়ছোৱাত তেওঁ নিজ পৰিবাৰৰ পৰা আহিব লগা চিঠিৰ বাবে অপেক্ষা কৰি আছিল গছোৱা যে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল উত্তৰ প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰা এজনে দিছিল উঙছোৱা যে ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল উত্তৰ নিজ পৰিবাৰৰ পৰা আহিব লগা চিঠি আনিবলৈ ভূদেৱ চৌধুৰী টিংখঙলৈ গৈছিল এতিয়া চমু প্ৰশ্নৰ প্ৰথম কোৱেশ্চন চোৱা যে চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে উত্তৰ চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মা আৰু নিজ পৰিবাৰৰ পৰা আহিব পৰা চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে কথা আছে খচোৱা যে শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা উত্তৰ শিলভদ্ৰই সাহিত্য কৰ্মৰ স্বীকৃতি স্বৰূপে কেইবাটাও বঁটা লাভ কৰিছিল তাৰ ভিতৰত 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা আৰু সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত অসম উপত্যকা বঁটা লাভ কৰে গছোৱা যে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল উত্তৰ ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা বাল্যকালৰে পৰাই অতি ঘনিষ্ঠ বন্ধু আছিল দুয়োৰে ঘৰ চহৰৰ ভিন্ন প্ৰান্তৰত ইতিমধ্যে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা দুয়োজনৰ বয়স হৈছে আধুনিক জীৱনৰ অপৰিহাৰ্য সামগ্ৰী গাড়ী আৰু ফোন এজনৰো নাই চিটি বাছত উঠিব নোৱাৰে যাত্ৰীৰ ভিৰৰ বাবে গতিকে পুৰণি বন্ধুৰ লগত ন্যূনতম যোগাযোগ ৰাখিবৰ বাবে ভূদেৱ চৌধুৰীয়ে প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল এতিয়া চোৱা গ যে কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে তেওঁৰ চিঠি কিয় মূল্যৱান উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে প্ৰকৃত অৰ্থত চিঠি এখনি চিঠিৰ মূল্য সেয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যুৰ 50 বছৰৰ পিছতো এতিয়াও বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে পৰিচিত অপৰিচিত অজস্ৰ মানুহে ৰবীন্দ্ৰনাথক চিঠি দিছিল কিবা এটা উত্তৰ পালে সেয়াই অমূল্য সম্পদ পুৰুষানুক্ৰমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি স্বৰূপ উঙছোৱা যে বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গল উত্তৰ এসময়ত চিঠি আছিল মানুহৰ যোগাযোগৰ মাধ্যম প্ৰধান মাধ্যম কিন্তু বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশৰ ফলত নতুন নতুন মাধ্যমৰ আৱিষ্কাৰ হ'ল যিবোৰে মানুহৰ যোগাযোগ ব্যৱস্থাটোক দ্ৰুতৰ পৰা দ্ৰুততৰ কৰি তুলিলে যাৰ ফলত কি চিঠিৰ প্ৰাসংগিকতা কমি গল আৰু পূৰ্বৰ চিঠি কেন্দ্ৰিক মাদকতাখিনিও হেৰাই গল এতিয়া দীঘল প্ৰশ্ন উত্তৰ চোৱা ক দিছে যে শিলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া উত্তৰ শিলভদ্ৰ ৰামধেনু যুগৰ এজন সুনিপুণ গদ্য লেখক তেওঁৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী সাহিত্য ৰচনাৰ বাবে তেওঁ শিলভদ্ৰ ছদ্মনাম গ্ৰহণ কৰে শিলভদ্ৰই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাসৰ ৰচনাৰে 1971 চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন মধুপুৰ আৰু তৰংগিনী প্ৰকাশ পায় তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অৰ্জন কৰে 1975 চনত তেওঁৰ প্ৰথম গল্প সংকলন প্ৰকাশ পায় তাৰ ভিতৰত কেইখনমান উল্লেখযোগ্য গল্প সংকলন হ'ল কোনো খুব নাই সমুদ্ৰ তীৰ তৰুৱা কদম উত্তৰণ
দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ বহুদূৰ, তৰ্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি। শিলভদ্ৰই ৰিপ ভান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ নামৰ দুখন গ্ৰন্থ অনুবাদো কৰিছিল। 1990 চনত অনুসন্ধান উপন্যাসৰ বাবে শিলভদ্ৰই অসম প্ৰকাশন পৰিষদ বঁটা, 1992 চনত দায়িত্ব আৰু অন্যান্য গ্ৰন্থ সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা আৰু 1994 চনত মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে 2002 চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। খচোৱা যে চিঠি গল্পটিৰ কাহিনী ভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰ, শিলভদ্ৰৰ চিঠি নামৰ চুটি গল্পটি এখন চিঠি আৰু সেই চিঠিখনৰ লগত জড়িত মানুহৰ অন্তৰৰ আবেগ অনুভূতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। চাকৰিৰ পৰা অৱসৰৰ পিছত অনুভৱ হোৱা একাকীত্বৰ পৰা মুক্তি বিচাৰি আৰু মনে মিলা বন্ধুৰ সান্নিধ্য লাভৰ আনন্দ বিচাৰি ভূদেৱ চৌধুৰীয়ে নিজৰ পুৰণা বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখি পঠিয়ালে। অধীৰ অপেক্ষাৰে চিঠিৰ উত্তৰলৈ বাট চাই থকাৰ সময়তে তেওঁ জানিব পাৰিলে যে প্ৰশান্ত শৰ্মা ঢুকাল। শৰ্মাৰ ঘৰত খবৰ ল'বলৈ গৈ ভূদেৱ চৌধুৰীয়ে গম পালে যে মৃত্যুৰ আগতে শৰ্মাৰ ঘৰখনত চিঠিখনে এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছিল। আনকি প্ৰশান্ত শৰ্মাই চিঠিৰ উত্তৰ দিবলৈ এটা লেফাফাৰো যোগাৰ কৰিছিল, কিন্তু সেয়া হৈ নুঠিল। কথাখিনি গম পাই ভূদেৱ চৌধুৰীৰ হৃদয় শোকত উঠলি উঠিছে। চৌধুৰীয়ে নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল সেইখিনি আনন্দ বন্ধু প্ৰশান্ত শৰ্মাই লাভ কৰিলে। তাকে উপলব্ধি কৰি তেওঁ আৱেগিক হৈ পৰিল। এনেদৰে অপ্ৰাপ্তিৰ মাজতো লুকাই থকা মধুৰতা গল্পটিৰ মাজত সুন্দৰকৈ ফুটি উঠিছে। গছোৱা যে ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। উত্তৰ, ভূদেৱ চৌধুৰীৰ মূল্যৱান চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। পুৰণি বন্ধু চৌধুৰীৰ চিঠিখন পাই প্ৰশান্ত শৰ্মা ইমানেই অভিভূত হৈ পৰিছিল যে তেওঁলোকৰ ঘৰলৈ যিয়েই গৈছিল তাকেই তেওঁ চিঠিখন দেখুৱাইছিল। তদুপৰি মুখতো কেৱল বন্ধুৰ কথাকে ওলাইছিল। একেলগে কি কৰিছিল, কলৈ গৈছিল সেইবোৰকে প্ৰশান্ত শৰ্মাই সকলোৰে আগত কৈছিল। আনকি চিঠিৰ উত্তৰ দিবৰ বাবে এটা লেফাফাও পুতেকৰ হতুৱাই আনি থৈছিল। প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ বাতৰি পাই তেওঁলোকৰ ঘৰত খবৰ ল'বলৈ যাওঁতে শৰ্মাৰ পুত্ৰ, কন্যা আৰু পত্নীয়ে এই কথাখিনি ভূদেৱ চৌধুৰীক কৈছিল। ঘচোৱা যে আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ, গল্পকাৰ শিলভদ্ৰৰ চিঠি চুটি গল্পটিত চিঠিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা মধুৰতাখিনি সুন্দৰ ৰূপত ফুটি উঠিছে। এসময়ত চিঠিয়ে আছিল মানুহৰ যোগাযোগৰ প্ৰধান মাধ্যম। আপোন মানুহৰ পৰা আহিব লগা এখন চিঠিৰ বাবে কৰা অপেক্ষাৰ সময়খিনিও মধুৰতম। চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত জীৱনৰ নিসংগতাবোধ তথা একাকীত্বৰ পৰা মুক্তি পাবলৈ ভূদেৱ চৌধুৰীয়ে পুৰণি বন্ধু প্ৰশান্ত শৰ্মালৈ এখন চিঠি লিখিলে। তাৰ পিছদিনাৰে পৰা তেওঁ চিঠিৰ উত্তৰৰ বাবে ৰৈ থকা হল। চৌধুৰীয়ে চিঠি অহাৰ সময়খিনি বাহিৰৰ কোঠাত বহি বাটৰ ফালে দৃষ্টি নিবদ্ধ কৰি ৰাখে। কেতিয়াবা কিবা কাৰণত পিয়নজন অহাৰ সময়খিনিত ঘৰত নাথাকিলে ঘৰলৈ উভতি আহিয়েই চৌধুৰীয়ে পৰিবাৰক চিঠি পত্ৰ কিবা আহিছে নেকি বুলি প্ৰশ্ন কৰে। বিয়াৰ পিছত চৌধুৰীয়ে পৰিবাৰক কিছুদিনৰ বাবে গাঁৱৰ ঘৰত গৈ বাগানত থকা দিনকেইটাত তেওঁ পত্নীৰ পৰা আহিব লগা চিঠিখনৰ বাবে ব্যাকুল হৈ প্ৰতীক্ষা কৰিছিল। আনকি কেতিয়াবা চাইকেলখন লৈ তেওঁ বাগানৰ পৰা টিংখঙলৈ 4 মাইল বাট আগুৱাই গৈছিল। কাৰণ 3 বজাত ডাকোৱালজন আহি বাগান পোৱালৈ তেওঁ ধৈৰ্য ধৰি ৰৈ থাকিব নোৱাৰিছিল। আনফালে আকৌ ভূদেৱ চৌধুৰীৰ পৰা হঠাতে চিঠিখন পাই প্ৰশান্ত শৰ্মা আনন্দত আত্মহাৰা হৈ পৰিছিল। সকলোকে চৌধুৰীৰ কথা কৈ তেওঁ পুৰণি স্মৃতিবোৰ যেন সজীৱ কৰি তুলিব বিচাৰিছিল। চৌধুৰীৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত, প্ৰতিটো কথাই শৰ্মাই আনৰ আগত কৈছিল। ঘৰলৈ কোনোবা আলহী আহিলেও তেওঁ চৌধুৰীৰ চিঠিখন দেখুৱাইছিল। এনেদৰে চিঠি গল্পটিত আপোনজনৰ পৰা পোৱা চিঠিৰ মধুৰতাখিনি অতি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰিছে। চোৱা দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চেপ্টাৰৰ যে চিঠি গল্পটিৰ নামকৰণ সাৰ্থকতা বিচাৰ কৰা। উত্তৰ, বিভিন্ন উপাদানে চুটি গল্প একোটাৰ নামকৰণৰ ক্ষেত্ৰত তাৎপৰ্য বহন কৰে। চিঠি চুটি গল্পটিৰো নামকৰণৰ ক্ষেত্ৰত তেনে কেতবোৰ উপাদানে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত বিষয়বস্তুৰ ইংগিত, মূল চৰিত্ৰৰ পৰিচয়, কেন্দ্ৰীয় ভাৱ ইত্যাদি দিশসমূহ বিশেষ উল্লেখযোগ্য।
চিঠি গল্পটিৰ বিষয়বস্তুক চিঠিক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠিছে। ভূদেৱ চৌধুৰীয়ে তেওঁৰ শৈশৱৰ বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি পঠিয়াই উত্তৰৰ বাবে অপেক্ষা কৰিছে। প্ৰসংগক্ৰমে ৰবীন্দ্ৰনাথ ঠাকুৰে বিভিন্নজনলৈ লিখা চিঠিবোৰৰ গুৰুত্বৰ কথাও কোৱা হৈছে। আনহাতে ভূদেৱ চৌধুৰী বাগানৰ কামৰ খাতিৰত যেতিয়া ঘৰৰ পৰা আঁতৰত আছিল, তেতিয়া নৱ বিবাহিতা পত্নীৰ পৰা আহিব লগা চিঠিৰ বাবে তেওঁ ব্যাকুলভাৱে প্ৰতীক্ষা কৰিছিল। সেই কথাও গল্পটিত উল্লেখ কৰা হৈছে। আকৌ এখন চিঠিয়ে হ'ল ঘটনাৰ কেন্দ্ৰবিন্দু। চৌধুৰীয়ে শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ সেই আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল'বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে সেই চিঠিখনৰ কথাকে কৈছে। এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে এখন চিঠিক অৱলম্বন কৰিয়েই ঘটনাৰ চকৰি ঘূৰিছে। সেয়ে চিঠি গল্পটিৰ নামকৰণ সাৰ্থক হৈছে বুলি ক'ব পাৰি। এতিয়া চিঠি গল্পটিৰ অতিৰিক্ত কেইটামান প্ৰশ্ন উত্তৰ চোৱা যে শিলভদ্ৰৰ চুটি গল্পৰ দুটা বৈশিষ্ট্য। উত্তৰ, শিলভদ্ৰৰ চুটি গল্পৰ দুটা বৈশিষ্ট্য হৈছে শিলভদ্ৰই বাস্তৱ জীৱনৰ সৰু সৰু যেন লগা ঘটনা একোটাক বিষয়বস্তু হিচাপে লৈ গল্প ৰচনা কৰে আৰু তেওঁৰ চুটি গল্পৰ বৰ্ণনীয় ভাষা সহজ সৰল আৰু মেদহীন। চোৱা যে চুটি গল্প কাক বোলে, চুটি গল্পৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ, চুটি গল্প কল্পনা প্ৰধান আধুনিক গদ্য সাহিত্য। চুটি গল্প সম্পৰ্কে এটা যথাৰ্থ সংজ্ঞা দিবলৈ অসুবিধা, কাৰণ এইবিধ সাহিত্য বহু বৰ্ণময় আৰু অতি সঘনাই। ইয়াৰ ৰূপ সলনি হৈ আহিছে। আলোচকসকলেও একেষাৰতে ইয়াৰ বিষয়ে ক'ব পৰা নাই। তথাপি ক'ব পাৰি, চুটি গল্প হ'ল জীৱনৰ কোনো এক ঘটনা, পৰিস্থিতি, মুহূৰ্ত বা খণ্ডিত কোনো এক সময়ক কেন্দ্ৰ কৰি ৰচনা কৰা দৃঢ় সংবদ্ধ ৰঘন কল্পনা প্ৰধান গদ্য। চুটি গল্পৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল আৰম্ভণি আকস্মিক, সামৰণি নাটকীয়, ভাৱৰ একমুখিতা, জীৱনৰ পূৰ্ণ চিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন, কম চৰিত্ৰৰ সমাৱেশ, কম পৰিসৰ ইত্যাদি। শব্দাৰ্থৰ চোৱা যে আনুষংগিক অৰ্থাৎ মূল বিষয়ৰ লগত গৌণভাৱে জড়িত, উদাসীনতা অৰ্থাৎ অনুৰাগ নথকা স্বভাৱ, তাৰপিছত অনুকম্পা মানে সহানুভূতি বা কৰুণা, কঙাল মানে যাৰ একো নাই অৰ্থাৎ নিঃস্ব বা দুখীয়া, প্ৰতীক্ষা মানে অপেক্ষা, প্ৰত্যাশা কি হ'ব আশা বা ভৰসা, তাৰপিছত স্বয়ংক্ৰিয় মানে আপোন বা আপুনি ক্ৰিয়া কৰা। গতিকে ষ্টুডেণ্ট, তোমালোকৰ চিঠি যিটো গল্প আছে এই গল্পটিৰ গোটেইখিনি কুৱেশ্যন আলোচনা কৰা হ'ল। গতিকে তোমালোকে আজিৰ ক্লাছৰ যিখিনি কুৱেশ্যন আনচাৰ লিখাইছো তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু এইখিনি পৰীক্ষাত লিখিবা, চাবা ফুল মাৰ্কছ পাবা। কোনো এটা কুৱেশ্যন বাদ দিয়া নাই মই, ভিতৰৰ পৰা আদি কৰি গোটেইখিনি কুৱেশ্যন আলোচনা কৰা হ'ল। গতিকে আজিৰ ক্লাছটো লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। নেক্সট ক্লাছত তোমালোকৰ অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা এই চেপ্টাৰটো আলোচনা কৰিম। গতিকে আজিলৈ আহিছো, ধন্যবাদ।